हेलो गाइस वेलकम बैक टू माय न्यू ब्लॉग। तो आमी हेदिना देखाइছিলো আমাৰ গাঁৱত কিমান পানী হৈছে। তো আজি যাম আমি দীপৰ বিল হৈ পেলাই গড়চুক হৈ জালুকবাৰী হৈ একদম ওলাই আহিলা ক'ত কিমান পানী হৈছে মই তাকে দেখাম আজি আপোনালোকক। তো ভিডিওটো শেষলৈকে চাই থাকক। তো বলক আমি এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া অলপ তেল ভৰাই লওঁ, তেল দিব ধুমালো। তো আমি এতিয়া বৰ্তমান দীপৰ বিলৰ ৰাস্তাটো সোমালো, ৰাণী হৈ পেলাই সোমাই দিলোঁ এইফালে দি। I hear them all those places calling me to never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. আর দীপৰ বিল পাৰ আগতে এইটো এটা ৰাস্তা পায়। এইটো ৰাস্তা দেখিছে না আপোনালোকে? এইফালে আমি প্ৰায়ে দেখোঁ কিন্তু এই ৰাস্তাটো লক্ষ্য নকৰোঁ। তো আজি ৰাস্তাটোৰ ওপৰত উঠি যাই পেলাই দেখাম বুলি ভাবিছোঁ কিনো আছে ইয়াতে, তাকে দেখাম। দেখিছে মা দক্ষিণা কালী মন্দিৰ আছে ইয়াতে, মাটিয়া পাহাৰ বুলি কয় এইখিনি। তো এইটো ৰাস্তাটো দি চাওক মানুহে কি কৰি উঠি যায়, চাওক কিমান ডেঞ্জাৰ ৰাস্তা হৈছে, এইটো কিমান ডেঞ্জাৰ ৰাস্তা চাওক। ইয়াতে যদি সৰু ল'ৰা ছোৱালী পৰি যায় কিমান ৰিক্স হয় চাওক। এইটো ৰাস্তাৰ মাজতে এইটো ইমান ডাঙৰ গাঁত চাওক। এতিয়া সৰু ল'ৰা ছোৱালী পৰি গ'লে কিমান কিমান ভয়ানক চাওক আপোনালোকে। আমি প্ৰায়ে দেখোঁ কিন্তু এইটো ৰাস্তাটো আমি গুৰুত্ব নিদিওঁ। কিমান মানুহ আছে ইয়াতে? ইয়াতে প্ৰায় 150-200 মানুহ আছে। 150-200 ঘৰ মানুহ আছে। ৰাস্তাটোতো এনেকুৱাই ন, আমি এইফালে প্ৰায় গৈ থাকোঁ কিন্তু কোনো মানে গুৰুত্ব নিদিয়ে। এনেকুৱাই ৰাস্তা, সেইকাৰণে ভাবিলোঁ ইয়াৰে এটা ভিডিঅ' বনাই দেখাওঁ আপোনালোকক, জানক যে ইয়াতে মানুহ কিমান কষ্ট কৰি এইফালে যে অহা যোৱা কৰি পেলাই। আৰু পানী চানী এইবিলাক কেনেকৈ লয় আপোনালোকে? পানীটো আগতে এইফালে নিয়া গৈছিল, বৰ্তমান চাপ্লাই পানী আহি আছে আৰু চাপ্লাই বন্ধ হ'লে ঘূৰি এইফালে যাব লাগিব। ওপৰতো নাট চাটটো শুনিব নোৱাৰে, পানীখিনি তথাপি পাইছে আৰু ন, পানীটো পায়। চজাৰবিলাকটো লৈ যাব লাগে, চাউল তাউলটো লৈ যাব লাগে, নিওঁতে অলপ কষ্ট হয় আপোনালোকৰ। তো চাওক এতিয়া বৰষুণ আহে, ৰাস্তাটো কিমান পিছল হৈছে। এতিয়া সৰু ল'ৰা ছোৱালী কেনেকৈ আহিব মানে নিজে ভাবি চাওক। এইটো চাওক ৰাস্তাৰ মাজতে কিমান ডাঙৰ গাড্ডা হৈছে। তো এইটো দি যদি সৰু ল'ৰা ছোৱালী পৰি যায় কি হ'ব ভাবক, কি পিছল ভাই। চাওক ৰাস্তাটো গোটেই বেয়া একদম। তাকেইতো এইটো পাইপ, তো এইডালে পাইপডাল চাপ্লাই পানী অহা পাইপডাল, এই ধুনীয়াকৈ টাংকি বহাই লৈছে পানীৰ। চাওক কিমান মানুহ আছে ইয়াতে পাৰৰ ওপৰত। ইমান পিছল ৰাস্তা, বাইক এখন আহি আছিল, বাইকখন পৰি গ'ল দেখিছে আপোনালোকে। খালী মানুহটো যাবই ভয়, তাতে আকৌ বাইক লৈ আহিছে, ইমান পিছল ৰাস্তা। ইয়াৰ ওপৰৰ পৰা আপোনালোকে ভিউটো চাওক, ইমান ধুনীয়া ভিউ চাওক, মই দেখাই আছোঁ ৰ'বা আপোনালোকক। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना। পানীয়ে পানী হৈ গৈছে চাওকচোন আপোনালোকে। তো এতিয়া ইয়াতে কিমান পানী হৈছে তাকে দেখাম, চাই ৰাখচোন কিমান পানী হৈ গৈছে একদম। এইটোত উঠি যাই দেখাই আছোঁ ৰ'বা আপোনালোকক, ইয়াৰ পৰা ধুনীয়াকৈ দেখা হ'ব। सजना जी तेरे बिना जिया लागे ना, हम से मांगे तुझे और कुछ मांगे ना, लकीरें
साथ मांगे घेरों का रंग भावे ना, किस्मत मंजूरी ना दे तू ही मन को भावे। हाँ परदेसी बिना तेरे शहर की गलियां सुनी, होली में रंग नहीं ईदी में भी चांदनी नहीं, कहने को महीना ये मोहब्बत वाला झूठा है, साजन बिन सजनी चांद बिन चांदनी नहीं। हाय सजना जी मैनू छड्ड के नहीं जाना, बिना तेरे मैनू मिल भी सजा। हाय सजना जी तेनू बाहां विच भर लूं मैं, होना कभी मुझसे। গড়চু গৈ জালুকবাৰীৰ ফালে গৈ আছোঁ। এইবিলাক চাওক গোটেই পানীয়ে পানী হৈছে চাওক, দোকানৰ একদম বাৰাণ্ডালৈ পানী উঠিছে চাওক। পানী দিয়ে গৈ আছোঁ, এই পানীয়ে পানী। এই গাড়ীখন উঠাছা? অ' ভাই কি পানী হৈছে অ', গাঁতত নেপেলাবি মৰিলি গেলো। আপোনালোকে দেখিছে চাওক পানী গোটাই ভিজিল, গোটাই ভিজিলো। এই চাওক পানীয়ে পানী গোটাই। ফাইনেলি পানী থকা জেগা আহি পালোঁ এতিয়া। এইবিলাক চাই এক্সেল কেয়াৰ হস্পিটেলৰ পানী, এক্সেল কেয়াৰ হস্পিটেলৰ সন্মুখলৈকে পানী গৈছে চাওক, গেটৰ সন্মুখত পানী হৈ গৈছে। দেখিছে এইবিলাক গোটেই পানীয়ে পানী হৈ গৈছে চাওক, এইবিলাক চব পূৰা পানীয়ে পানী হৈছে চাওক। তো ফ্ৰেণ্ডছ এতিয়া আমি মালিগাঁৱত যাম, তাতে কিমান পানী হৈছে তাকে দেখাম। এতিয়া মালিগাঁৱত যাব ওলাইছোঁ, তো চাই থাকক আপোনালোকে তাতে কিমান পানী হৈছে তাকো দেখাই আছোঁ। তো ফ্ৰেণ্ডছ এইখিনি পাকজ্যোতিষনগৰ পৰা ইয়াতে চাওক কিমান পানী হৈছে, সকলোতে পানীয়ে পানী পূৰা, চবতে পানীয়ে পানী চাওক, চাৰিওফালে খালো পানী, কেৱল পানী। এই চাওক এইবিলাক গোটেই পানীয়ে পানী হৈছে চাওক। তো আপোনালোকে দেখিছে ইয়াত কেনেকুৱা পানী হৈছে। এইফালে মানে মানুহখিনিৰ বজাৰ চজাৰ আনিবৰ কাৰণে বহুত অসুবিধা হৈছে ইয়াতে। ভৰি চৰি খুজাব আজি, ভৰি চৰি খুজাব একো নহয় দে, থাকলেও উঠে ল'বি। তো এইবিলাক চাওক একদম পুৰা পানীয়ে পানী, এইবিলাক দেখিছে আপোনালোকে চাওক, এয়া এইবিলাক গোটেই পানী চাওক। মানুহবিলাক ওলাব কাৰণে ইয়াতে কিমান সমস্যা হৈছে ভাবি চাওকচোন আপোনালোকে, এইবিলাক গোটেই পানীয়ে পানী চাওক। ঘৰৰ পিছফালে আগফালে চবতে পানী চাওক, এইবিলাক চাওক গোটেই পানীয়ে পানী চাওক, দেখিছে আপোনালোকে চাওক পুৰা পানীয়ে পানী চাওক। এইটো এটা বিল্ডিং আছে, তো এইটোৰো চাওক গ্ৰাউণ্ড ফ্ল'ৰো একদম পানী হৈ গৈছে চাওক, এইবিলাক গোটেই পানীয়ে পানী চাওক। আৰু চাওক যিহেতু একদম ঘৰৰ চোতাললৈ পানী উঠিছে, সেইকাৰণে গাড়ী ক'ত পাৰ্কিং কৰিব লগা হৈছে চাওক, কাৰণ ইয়াতে গোটেই পানী পানী হৈ গৈছে, তো সেইকাৰণে গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ দিছে। তো ফ্ৰেণ্ডছ মই এতিয়া লগৰ ল'ৰা এজনৰে মানে জেঠীমাকৰ ঘৰত আহিছোঁ, তাতে এতিয়া চাহ তাহ খাওঁ ধুনীয়াকৈ, চাহ তাহ খাই পেলাই ইয়াৰ পৰা আৰু যাওঁ আৰু। যে দে খা খা কিয়া দিবে বোলে পুৰা লাজ কৰে, তামান লাজ কৰে, খাব দিলে লাজে কৰে। আমাৰ জেঠীমাহঁতৰ ঘৰতে মই লাজ কৰোঁ, কি ক'ম আৰু আপোনালোকক, বিৰাট লাজু কৰি এটা সেইকাৰণে। তো এতিয়া ধুনীয়াকৈ খাই লয় আৰু যাওঁ আৰু। তো এতিয়া আমি যাব ওলাইছোঁ ইয়াৰ পৰা। দে জেঠীমা আহিলোঁ, দে মই আহিলোঁ দে না। অঁ ভাই এতিয়া গৈ আছোঁ আমি। অঁ ভাই পানী চাওক, তো আপোনালোকে দেখিলে ক'ত কিমান পানী হৈছে দেখালোঁ আপোনালোকক, গুৱাহাটীৰ য'ত যিমান পানী আমি দেখাব পাৰোঁ তো দেখালোঁ।
তো যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব যেহেতু নতুন চেনেল নয়নৰ অকণমান ছাপোৰ্ট কৰিব আপোনালোকে আৰু মোৰ চেনেলটোও চাব ৰিডিপ ব্লগছ বুলি আছে RIDIP VLOGS তো আপোনালোকে ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নয়নটো ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ